নমস্কাৰ, জুলি ব্লগছৰ নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। আজি থাম্বনেইলটো দেখি জানিছে চাগে কি হ'বলৈ গৈ আছে ভিডিঅ'টো। আজি যিহেতু পূজা অষ্টমী হয়, সকলোকে সদৌ অসমবাসীকে দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ। দুৰ্গা মাইজান সকলোৱে অপায় মংগলবিলাক নাশ কৰি সকলোকে মংগল কৰক, সকলোৱে দিনবোৰ ভালে যাওক তাকে কামনা কৰিলোঁ। বাৰু পূজা চালেগৈনে নে আজি চামগৈ বুলি ভাবিছে? দিনত আজিকালি পূজা চাবলৈ নাযায়, প্ৰায় ৰাতিয়ে পূজা চাবলৈ যায়। আমি দিনতে ওলাইছোঁ, আজি ৰাতিপুৱা ভাগতে ওলালোঁ। মানে সেৱা ল'বলৈ যাওঁ, আশীৰ্বাদ ল'বলৈ যাওঁ দুৰ্গা মাৰ পৰা। মা বহুত দিনৰ পৰা অসুখ হৈ আছিলে, মায়ে ভাবি আছিলে মানে আজি অষ্টমীৰ দিনা চাকি এগছ জ্বলাম বুলি ভাবিছিলে। সেই চাকি গছ দিবলৈ বুলি ওলাইছোঁ, মাও ওলাইছে লগত। আমাৰ ওচৰতে পূজা দুঠাইত পাতে, ইয়াত আমাৰ পৰা 1.5 কিলোমিটাৰমান আঁতৰত মাদুৰী পথাৰত পূজা হয়। এতিয়া আমি তালৈকে যাম, তাত কেনেকৈ পূজা পাতিছে, কেনেকুৱা ধৰণে পূজা নিয়মবিলাক কৰিছে দেখাম। যিহেতু ৰাতিপুৱা ওলাইছোঁ, পূজা নিয়মবোৰ পামগৈ চাগে, কি কৰি আছে। ওলাইছোঁ যাবলৈ। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব, লগতে পূজা চাব। গধূলিলৈ আকৌ পূজা চাবলৈ যাম চিলাপথাৰলৈ, তাৰ ভিডিঅ'ও দিম, আপোনালোকে চাই যাব। যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। ব'লকচোন এতিয়া পূজালৈ যাওঁ। আহি পাই গ'লো, পূজা চলি আছে। পূজা নিয়মবিলাক কৰি আছে। ফটো মৰাত ব্যস্ত হৈ আছে পূজাত। দেৱীৰ আগত বহুতে ফটো উঠিছে দেই। মায়ে চাকি জ্বলাই আছে। মাক যিটো আশাত চাকি জ্বলাইছে, যাতে মাৰ আশাটো পূৰণ হওক, মাৰ বেমাৰটো ভাল হৈ যাওক সোনকালে। তাইয়ে ল'ৰাক ৰাখী পিন্ধাই দিলে, ৰাখী পিন্ধি আছে আমাৰ সৰু ল'ৰাই। চলি আছে, সকলোৱে নিজৰ নিজৰ মনৰ আশা লৈ আহিছে, দেৱী মাৰ ওচৰত আশীৰ্বাদ বিচাৰি আহিছে। সকলোৱে আহিছে এনেকৈ। लीला समाधि नष्टपाद सगा सेवी महाकालिका यामस्तोस्तपिते हरो कमलगो हंतुम मधुम केडरम ओम धुम दुर्गा दुर्गे नमो नमः। प्रसाद दिছে নেকি? पुष्पमालं समर्पयामि। লৈছে নেকি? কি লৈছে? কি আকৌ? ओम रोगान स्वेशान पांचतोष्टाष्टादुकामान सकलानविष्टान त्वामास्तानम नैवन राजों का इस बात को ध्यान कर ओम रोगान स्वेशान पांचतोष्टाष्टादुकामान सकलानविष्टान त्वामास्तानम नैवन नाम त्वामास्ताया श्रेताम ब्रजंती। ফুলখিনি চাওক কি ধুনীয়া লাগিছে ন, ফুললৈ চকু যায় আৰু মহিলাসকলৰ। ফুলখিনি সঁচাকৈ ধুনীয়া লাগিছে দেই। সকলোকে এটা নিয়ম, যিমানে যি নলওঁ কিয় কচমেটিক দোকানত সোমাবই লাগিব। চাই লওঁচোন ফুলি আঙুঠি যি পাওঁ ময়ো চাই লওঁ। পূজা চাবলৈ কি হ'ব চাই আকৌ। এইয়া আমাৰ চিলাপথাৰ পূজা চাব। ব'লা পূজা চাবলৈ গৈ আছোঁ। বেলেগ বিশেষ একো নেদেখাওঁ, অকল পূজাহে দেখাম আজি। পূজা ভিডিঅ' বনাম। পূজাত কিমান ৰাইজ আছে চাওকচোন বাৰু। এই আমাৰ মাহে আহিছে, বাইদেউ, এই বহুত মানুহ ৰাইজ। সৰু হাই কৈ দিয়া, হাই কৈ দিয়া। পোৱাগৈ নাই এতিয়ালৈকে, খোজকাঢ়িয়ে আছে। ন' এণ্ট্ৰি লগালে, ইমান দেৰিলৈকেনো ক'ত থাকিব। দিনতে ন' এণ্ট্ৰি লগালে 2টা বজাতে। 2টা বজাত তেতিয়া গধূলি 6টা 7টা বাজিলে এডোখৰ খোজকাঢ়ি আহিব লগা হৈছে। আমাৰ চিলাপথাৰত বহুত মানুহ হয় আকৌ। আজি তাতে অষ্টমী, আজি বেছি মানুহ। এয়া আহিয়ে পালোহি চিলাপথাৰ প্ৰথমটো পূজা মণ্ডপ। নিকাবালি ৰোডতে পাতিছে এইখন পূজা, কেদাৰনাথৰ বনাইছে। চাওকচোন বাৰু কি ধুনীয়া লাগিছে। তাত কিন্তু এখন চাবলগীয়া পূজা পাতিছে দেই, কেদাৰনাথৰ ছেম বনাইছে, ছেম লাগিছে নহয়। এই শিৱ বহি আছে ওপৰত। আপোনালোকে কেনেকুৱা পাইছে আমাৰ এই পূজা চাবলৈ কমেণ্ট কৰিবচোন, জনাব পূজা কেনেকুৱা লাগিছে মণ্ডপটো।
বহুত ধুনীয়াকৈ সজাইছে। বেলুনৰ দোকান পাই গ'লো, বেলুন এটা কিনি লওঁ। পূজাত আৰু বেলুন নল'লে কিহৰ পূজা ন? লগ পালো, এজনী লগ নেৰে নহয়, কালি লগ পালো, আকৌ আজি ওলালে। ভণ্টি আৰু এজনী ভণ্টি পূজা চাবলৈ আহি আছো, বাটতে লগ পালো। সিহঁতে এখন পূজাৰ পৰা ওলাই আহিলে, তাৰপিছত আকৌ আমি যাওঁ এতিয়া সিহঁতৰ পাছে পাছে। চাবগে বলক আমাৰ লগত, আপোনালোকেও দেখাই আছো। চাওকচোন কি ধুনীয়া লাগিছে, সেউজীয়া বন দি কিনি সজাইছে মণ্ডপখন। এইখন পূজা প্ৰত্যেক বছৰে পালপুৰিত যোনখন পাতে প্ৰত্যেক বছৰে ভাল হয়। প্ৰত্যেক বছৰে নতুন নতুন ডিজাইন দি মণ্ডপ বনায়, ধুনীয়া লাগিছে। যদি শ্লাপ ঠালে আহে এখন পূজা চাই যাব দেই। বেয়া পাই আছিলে, ফোন কৰা নহ'ল মানে পূজালৈ আহিম বুলি। তাই ফোন কৰি আছিলে, মই সময় নাপালোঁ ফোনটো কল বেক কৰিবলৈ। এতিয়া ইয়াত লগ পাই গ'লোঁ, ভগৱান আছে যে লগ পাই দিলে, সেইটো কাৰণে পূজা চাম লগতে তাই আহি লওক, তাৰপিছত লগতে কিবা এটা চাম। এই যে দলংখন দেখিছে, ইমানেই মানে লেতেৰা গোন্ধ, ইয়াত মানুহ আহিলে মানে নাক নধৰাকৈ যাবই নোৱাৰে। ইমান পৰিৱেশটো লেতেৰা, নদীখনতে একদম লেতেৰা বস্তু সকলোবিলাক পেলাই দিছে। আমিয়ে জানো এইবিলাক, আমি মানুহবিলাকে জানো এইবোৰ লেতেৰা কৰা নাই। আমি নিজৰ পৰিৱেশটো ভালকৈ ৰখাটো আমাৰে জানো দায়িত্ব নহয়? সেইটো কাৰণে চাব লাগে, অলপ পৰিৱেশটো ভালকৈ ৰাখিলে আমাৰো ভাল হয়। গোটেই ওচৰতে বহি থকা দোকানীবিলাকক কিমান লেতেৰাবিলাক সহ্য কৰি থাকিবলগীয়া হয়, গোন্ধবিলাক। অলপ পৰিৱেশটো ভালকৈ ৰখাটো আমাৰ দায়িত্ব নহয় জানো? সেইটো কাৰণে পৰিৱেশটো অলপ ভালকৈ ৰাখিবলৈ চেষ্টা কৰিব লাগে। চিলাপথাৰটো এখন চাবলগীয়া পূজা, একদম ধুনীয়া এটা মণ্ডপ সজাইছে। যিবিলাক পেলনীয়া আমি পেলাই দিওঁ, ওৱান টাইমৰ কাৰণে ইউজ কৰোঁ, সেই পৰিৱেশ প্ৰদূষণ মুক্ত কৰা ইয়াত আভাসত এইটো বনাইছে মণ্ডপটো। চাওকচোন বাৰু কি ধুনীয়া লাগিছে, ধুনীয়া মণ্ডপ বনাইছে। পূজা চাবলৈ অহাৰ লগতে সৰুকালৰ বান্ধৱী এজনী লগ পালোঁ। সৰুৰ পৰা লগতে পঢ়া, আজি বহুত দিনৰ মূৰত লগ পাইছোঁ। পূজাতে বহুত লগ পাই। পথাৰ ষ্টেচন ৰোডৰ অন্য এখন পূজা মণ্ডপ, সাৰ্বজনীন দুৰ্গাবাৰী, ষ্টেচন ৰোড, চিলাপথাৰ। বহুত দিনতে বুকিং কৰি থৈ দিয়া আছিলে, গাড়ী এখন আজি আহি গ'ল। লৈছে চাব, পূজাতে আজি পূজাৰ দিনাখনিয়ে গাড়ীখন আহি পালেহি। কি গাড়ী লৈ আছিলো, কেনেকুৱা গাড়ী বুকিং কৰা আছিলে দেখাইছো। এয়া চাই থাকক, আমাৰ আজি বুকিং কৰা গাড়ীখন আহি পালে। সেইখন বুকিং কৰি কেক কাটি অপেনিং কৰা গাড়ীখন। মোবাইল ল'লে, মোবাইল লৈছে। এইটো ভিভ' মোবাইল, ভিভ' Y21 মোবাইল। আকৌ এতিয়া থাৰ গাড়ী। সকলো দুৰ্গা পূজা শুভেচ্ছা জনাই ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰি দিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।